মোৰ নাম শিখা দাস। বৰ্তমান মই মানে সৰুৰ পৰা কাম এটাত জড়িত হৈ আছোঁ আৰু সকলো কামেই নিজৰ কাৰণে চব ডাঙৰেই। তুমি যেতিয়া কাম কৰিছা, যিটোকে কাম কৰিছা তাকেই তুমি আনন্দৰে লোৱা আৰু তুমি সৰু সুৰাকে নকবা। তুমি কোৱাচোন কি কাম কৰিছা? মই ডাঙৰ কাম এটা কৰি আছোঁ বৰ্তমান। বাৰু কি কৰিছা? মই স্কুল এখনত কৰি আছোঁ। আমি ইমান ধুনীয়া শিক্ষাগুৰু যাক আমি সন্মান কৰোঁ আৰু ইমান ধুনীয়া এটা পদ পোৱাৰ পিছত তুমি একদম গৌৰৱেৰে ক'বা। নমস্কাৰ। এইবাৰ ফেষ্টিভেল ছিজনত আপোনালোকক আমাৰ নতুন অনুষ্ঠানলৈ সাদৰ সম্ভাষণ জনাইছোঁ। সমূহ প্ৰতিযোগীক আমি সেউজ কক্ষত থাকিবলৈ অনুৰোধ জনালোঁ। প্ৰতিযোগিতাৰ আৰম্ভণি কৰাৰ আগতে আমাৰ মাজত বিচাৰকবৃন্দ লখিমী মহন্ত বাইদেউ আমাৰ মাজত উপস্থিত আছে। আমি আমাৰ মঞ্চলৈ যাবলৈ অনুৰোধ জনালোঁ। এয়া আমাৰ মাজত লখিমী মহন্ত বাইদেউ। লখিমী মহন্ত বাইদেউ এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ সমিতিৰ উপসভাপতি। বাইদেউসকলক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। সকলোৰে পৰিচিত আৰু মৰমৰ অভিনেতা গুণ মহন্ত আমাৰ খুৰা দেউতাক স্মৰণ কৰি আজি এই অনুষ্ঠান ভাগলৈ ওলাই আহিছোঁ। যদি বাহিৰলৈ যায় অসমীয়া সাজপাৰৰ কেনেধৰণে আপুনি মানে অসমীয়া সাজপাৰযোৰক লৈ গৌৰৱ অনুভৱ কৰিব কওকচোন। আচলতে আমাৰ অসমীয়া সাজযোৰ সঁচাই গৌৰৱান্বিত। বাহিৰলৈ গ'লে আমাৰ মুগা সাজযোৰ যেতিয়া আমি ৰঙা ব্লাউজটো, মুগা মেখেলাখন আৰু ৰিহাখন পিন্ধোঁ তেতিয়া মানে আমাৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি মানে খুবেই গৌৰৱ অনুভৱ কৰোঁ। ধন্যবাদ। কোনো ব্যক্তিৰ সাজপাৰ যিদৰে ব্যক্তিজনৰ স্বভাৱ চৰিত্ৰ অথবা ব্যক্তিত্বৰ পৰিচায়ক, সেইদৰে জাতীয় সাজপাৰ জাতিৰ সংস্কৃতিৰ পৰিচায়ক। শিখা দাস, আপুনি আহকচোন। নমস্কাৰ, তোমাৰ পৰিচয়টো কোৱাচোন। মোৰ নাম শিখা দাস আৰু মোৰ ঘৰ মাজুলী গাঁৱতে। বৰ্তমান মই মানে সৰুৰ পৰা কাম এটাত জড়িত হৈ আছোঁ আৰু সকলো কামেই নিজৰ কাৰণে চব ডাঙৰেই। হয়নে বাৰু? আৰু কাম কৰি আছে যে সেইটোৱে বেছি ভাল লগা। মানুহে একো কাম নকৰিলেহে বেয়া লগা, কাৰণ বিভিন্ন ধৰণৰ বেয়া চিন্তাৰে আৱৰি পৰে। তুমি যেতিয়া কাম কৰিছা, যিটোকে কাম কৰিছা তাকেই তুমি আনন্দৰে লোৱা আৰু তুমি সৰু সুৰাকে নকবা। তুমি কোৱাচোন কি কাম কৰিছা? মই ডাঙৰ কাম এটা কৰি আছোঁ বৰ্তমান। বাৰু কি কৰিছা? মই স্কুল এখনত কৰি আছোঁ। আমি ইমান ধুনীয়া শিক্ষাগুৰু যাক আমি সন্মান কৰোঁ আৰু ইমান ধুনীয়া এটা পদ পোৱাৰ পিছত তুমি একদম গৌৰৱেৰে ক'বা। নহয় জানো? ঠিক আছে, ভাল লাগিল। ধন্যবাদ। পুৰুষৰ সাজপাৰৰ দৰে অসমীয়া নাৰীৰ সাজপাৰৰ কিছুমান বিশেষত্ব আছে। নমস্কাৰ। ইয়াত উপস্থিত সকলোকে মই দেৰিকৈ হ'লেও ৰঙালী বিহুৰ ওলগ জনাইছোঁ। মোৰ নাম নিতুপৰ্ণা বৰা। মই মাজুলীৰ জীয়ৰী আৰু বৰ্তমান মই যোৰহাটত এখন বিখন কলেজৰ এজ এ লেকচাৰাৰ কাম কৰি আছোঁ। আৰু আজি মই পৰিধান কৰা কাপোৰযোৰ হৈছে পাটৰ কাপোৰ, যিযোৰ অসমীয়া কইনাই বিয়াত মুখ্য সাজৰূপে পৰিধান কৰে। লগতে মই ডিঙিত পৰিধান কৰিছোঁ ঢোলবিৰি, দুগদুগী আৰু লকাপাৰ। লগতে মই কাণত লকাপাৰ আৰু হাতত মুঠিখাৰু পৰিধান কৰিছোঁ। ধন্যবাদ। কথাখিনি বৰ সুন্দৰ। ৰঙালী বিহুৰ শুভেচ্ছা তোমালৈ থাকিল। ধন্যবাদ। সকলোকে মই খুব ভাল লাগিছে।
সকলো আমাৰ যিসকল নাৰী আমাৰ সংস্কৃতি আগবঢ়াই যোৱাত সকলোৱে প্ৰেৰণা যোগাব বুলি মই ভাবোঁ। সকলোৱে সহযোগ আৰু আশীৰ্বাদ শিৰত লৈ নাম ক'বলৈ আৰম্ভ কৰিছোঁ। শংকৰ গুৰু আৰু মাধৱ গুৰুৰ নাম লৈ প্ৰথম স্থান পাইছে মৌচুমী পাঠক শইকীয়া। দ্বিতীয় স্থান অপৰাজিতা শইকীয়া। তৃতীয় স্থান উৰ্মিলা বৰ্মন বৰা। আৰু বিচাৰকৰ বিশেষ বঁটা হিচাপে পাইছে টিনা বৰা আৰু পূজা বৰা। ধন্যবাদ। শুভৰাত্ৰি। সকলো প্ৰতিযোগীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে আমাৰ দুইগৰাকী বিচাৰকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি একপি গ্ৰুপ ফটো উঠাম বুলি ভাবিছোঁ। প্ৰাচীন কালত অসমীয়া নাৰীৰ সাজপাৰৰ প্ৰসংগত শাৰীৰ উল্লেখ থাকিলেও পৰৱৰ্তী কালত মেখেলা ৰিহা বা মেখেলা চাদৰহে অসমীয়া নাৰীৰ প্ৰধান সাজপাৰ হৈ পৰিল। নাৰী সমাজৰ জাতীয় সংস্কৃতি সংৰক্ষণ কৰাত স্বাভাৱিকতে ৰক্ষণশীল মনোভাৱৰ বাবে এতিয়াও অসমীয়া নাৰীৰ সাজপাৰৰ ঐতিহ্য ক্ষুণ্ণ হোৱা নাই। অসমীয়া সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদসমূহৰ ভিতৰত এটা উল্লেখনীয় সম্পদ হ'ল অসমীয়া গহনা। ই সাধাৰণতে কেঁচা সোণ নামৰ সামগ্ৰীৰে তৈয়াৰ কৰা হয়। এই গহনাসমূহ দেখিবলৈ বৰ ধুনীয়া আৰু অসমীয়া সংস্কৃতিৰ এটা অতি গৌৰৱৰ অংশ। গামোচা। প্ৰতিজন অসমীয়াৰ বাবে গামোচা হৈছে অতি সমাদৃত, সহজে পৰিচিত আৰু বহুত গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰতীকস্বৰূপ। এইদৰে অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহ আৰু তেওঁলোকৰ প্ৰত্যেকৰে সংস্কৃতি কলাকৃষ্টি সাজপাৰ তথা সমাজ ব্যৱস্থাৰ এক সুকীয়া পৰিচয় আছে। আপোনালোকে ইমান পৰে অনুষ্ঠানভাগ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ।